মোৰ ভাইটিয়ে আৰু এটা নতুন ডিছ বনাব তাৰ কাৰণে কি বনাইছে তাক সুধিব কি বনাইছা বাবু এইটো ঘৰতে বনোৱা মেয়নিজ এইটো ৰোল এটা বনাম বুলি ভাবিছোঁ ঘৰতে বনাম কেনেকুৱা হয় নাজানো আৰু বিশেষ দেই চেষ্টাহে কৰিম তো তোমালোকক খুৱাবৰ কাৰণে কেনেকুৱা মানে সাৰ্থক হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো পাৰিবা এয়া চাওক সি ঘৰতে মেয়নিজ বনাইছোঁ কিনা মেয়নিজ নহয় দেই পিয়'ৰ মানে একদম গাখীৰৰ মেয়নিজ আৰু ঘৰতে কি দিছা তাত এই গাখীৰ তেল আৰু হেৰি নেমু টেঙা এইকেইটা বস্তু দিছোঁ আৰু অকণমান নিমখ দিছোঁ অকণমান চেনি দিছোঁ মানে দিয়া চাওঁ কেনেকুৱা আছে এয়া চাওক দেই গাইজ কি ঘৰতে মেয়নিজ বনাইছে এয়া হেৰি ৰোলৰ চব্জি বনাই আছোঁ কি দিছা এইটো গাজৰ কবি পিঁয়াজ মেয়নিজ টমেট' চচ আৰু চয়া চচ কি বনাই আছা এইটো ৰোলৰ পাতিটো তাৰপিছত কি দিবা ফিলিংছখিনি দিবা এইটো এইটো ৰোল ন তুমি বনোৱা দিয়া কাক দিবা উপায় নাই আৰু দেই মানে পেপাৰ দি বান্ধি দিছোঁ আৰু মানে হেৰি নাই যে ঘৰৰ পৰিৱেশ আৰু দেই দিয়া নিতু দেখি সুন্দৰ লাগিছে ভিতৰখিনিও বহুত সুন্দৰ হ'ব যেন খাই পেলাই চাই পেলাই কোৱা আকৌ কেনেকুৱা লাগিছে খাই ভালে লাগিব পতি পত্নীৰ মৰম দুইটাই কাটি পেলাই ভগাই খাই বোলে খোৱা জুপি খোৱা কেনেকুৱা লাগিছে ক'বা খাই পেলাই বিৰাট ধুনীয়া বিৰাট ধুনীয়া অচম কেনেকুৱা আছে বহুত ধুনীয়া আমাৰ বাবুৱে বৰ ধুনীয়া বনায় ন আগতে শুনি আছিলোঁ আজি পালোঁ ৰ'বা দিয়া খুৱাই দিয়া দিয়া বা কেনেকুৱা লাগিছে ক'বা দেই কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে চা এপিনে চাগে কেনেকুৱা লাগিছে জ্বলা